আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। আৰু আজি হৈছে কি বিশ্বকৰ্মা পূজা, আৰু ভাবিলোঁ এটা সৰুকৈ ব্লগ বনাই দিওঁ আৰু দেখাওঁ আজি বিশ্বকৰ্মানো আমি কিদৰে পালন কৰিলোঁ। চ' এতিয়া আমি আমাৰ গাড়ীবিলাক ধুবলৈ যাম তললৈকে, আৰু দেউতাই মানে গোটেই যোগাৰ পাতি কৰিছে আৰু গাড়ী ধোৱাৰ প্ৰস্তুতিখিনি কৰিছে। চ' দেউতাই ধুব আৰু ময়ো অকণমান, মোৰো গাড়ী এখন আছে আৰু সেইখনো ময়ো একদম পূৰা মালা চালা পিন্ধাই দিম। চ' আপোনালোকে চাই থাকক। চ' এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক। দেউতাৰ গাড়ী দুখন ধোৱা হৈ গ'ল আৰু এতিয়া মোৰ গাড়ীখন ধোৱাৰ প্ৰস্তুতি চলাই আছে। এই পূৰা পানী চানী মাৰি ধুই দিব কৈছোঁ আৰু পূৰা। আৰু ভাইটিৰো চাইকেলখন লৈ আহিল। আমাৰ বিশ্বকৰ্মাৰ পূৰা চাৰিখন বাহনে এতিয়া ধুব লাগিব। আৰু এয়া পূৰা দেউতা আৰু ভাইটি পূৰা শুই আছে। ধোৱা হ'লনে নহ'ল? আৰু ধোৱা হৈ গ'ল আৰু এতিয়া দেউতাই একদম পূৰা পূজা চূজা কৰি পানী ছিটাই আছে। তুলসীৰ পানী পূৰা শুদ্ধ কৰি দিয়া। যাওঁ ৰ'বা, যাই আছোঁ। বিশ্বকৰ্মা বাবা কি জয়, বিশ্বকৰ্মা বাবা কি জয়। দিয়া ভালকৈ দি দিয়া একেবাৰে। চাবা আৰু এতিয়া পূৰ্ব নম 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 একদম পূৰা শুদ্ধ কৰি দিয়া আমাৰ বাহনখন। কিমান ফুল দিয়ে? হ'ব দে। ইমান সিন্দুৰ নেদবা, অলপ কমকৈ দিয়া। বাপৰে, এতিয়া গোটেইবিলাক লাগব হাতত। আৰু দেউতাই আঁকি আছে ফুট। চাওক না, গণেশৰ যিটো চিম্বল, সেই চিম্বলটো আঁকি আছে। পূৰা ড্ৰয়িং কৰি আছে একেবাৰে। আৰু অৱশেষত দেউতাৰ ড্ৰয়িংটো কমপ্লিট হ'ল। পূৰা ড্ৰয়িং। দেখাই দিছোঁ। আৰু এতিয়া দেউতাৰ বাহনখন বাইক। একদম বঢ়িয়া হৈছে। বঢ়িয়া ড্ৰয়িং। আৰু এইখিনি হোৱাৰ পিছত এতিয়া মালা পিন্ধা পৰ্ব আৰু মালা মই নাহাকে থকিখন ভাংলাই নেকি? আৰু মায়ে মই নাহাকে থকিখন ভাঙিব। আৰু এতিয়া আমাৰ আৰু এতিয়া তাৰপিছত আৰু এতিয়া মায়ে বনাব
বনোৱা হ'ল নেকি মাৰ বনাই খিচাৰি বনাই আছে একদম পূৰা মাৰ মানে এইটো ৰেচিপি বহুত বেলেগ ধৰণৰ মাৰ অলপ মানে টাইপটো বেলেগ ধৰণৰ খিচাৰি বনোৱা ষ্টাইলটো অলপ বেলেগ ধৰণৰ মাৰ আৰু এনেকৈ সিজি গ'ল মানে গোটেইখিনি দি দিছে ইয়াতে দালি চাউল আলু গোটেইখিনি আৰু এইখিনি মছলাখিনি আৰু এতিয়া আমাৰ খিচাৰিখন মোটামুটি হ'লে আৰু ইয়াতে অকণমান ঘি দিব লাগিব ঘি দিলে আৰু সোৱাদ হয় বহুতে টেষ্টি হয় ঘিটো দিলে আৰু এতিয়া আমাৰ খিচাৰি আহি আছে আৰু এতিয়া দি দিয়া একদম একেবাৰে আমি এতিয়া খাই দিওঁ আৰু এতিয়া খাই বৈ একদম পেট অভাৰ হৈ গৈছে ফুল হৈ গৈছে কাৰণ মই খিচাৰি বহুতে ভাল পাওঁ পূৰা খাই দিছোঁ আৰু একেবাৰে আৰু এতিয়া দুটা মই অনলাইন শ্বপিঙত দুটা মানে অৰ্ডাৰ দিছিলোঁ বস্তু আৰু সেই দুটা বস্তু আজি বিশ্বকৰ্মাৰ দিনা আহি গৈছে চ' মই ভাবিলোঁ কি আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ বস্তু দুটানো কি হয় আৰু আপোনালোকেওতো চাবলৈ বিচাৰি থাকিব ন মোৰ বস্তু দুটা কি হয় চ' মই বস্তু দুটা আপোনালোকক দেখাই দিওঁ বস্তু দুটানো কি হয় পেকেটিং খুলি আপোনালোকৰ লগত মই চাম আৰু আপোনালোককো দেখাম চ' এইটো পূৰা খুলিলোঁ আৰু খুলি এইটো হৈছে ক্ৰপ টপ এটা মই দিছোঁ আৰু এইটো বহুতেই ধুনীয়া ক্ৰপ টপ এইটো দিছোঁ প্লাজোৰ লগত পিন্ধিব পাৰিব আৰু তাইৰ যিটো জিন্স আছে সেইটোৰ লগতো পিন্ধিব পাৰিব এইবিলাক ড্ৰেছ আৰু কাপোৰটো বহুতেই ধুনীয়া প্ৰিণ্টিংটো চাওক না প্ৰিণ্টিংটো ইমানেই ধুনীয়া কালেকশ্যন তো মোৰ বহুত ভাল লাগি গ'ল আৰু সেইটো কাৰণে অৰ্ডাৰ কৰি দিলোঁ আৰু নেক্সট আৰু এটা আছে মিছ'ৰ পৰা দিছোঁ মিছ'ৰ পৰা সেইটো হৈছে আপোনাৰ কুৰ্তি এটা মই দিছোঁ কুৰ্তি এইবিলাকতো চবৰে অকেজনৰ লগত পিন্ধিব পাৰে চব অকেজনতে পিন্ধিব পাৰে এইটো এটা কুৰ্তি এইটো এটা কুৰ্তি এইটো কুৰ্তি এইটো কুৰ্তি আৰু গোটেইখিনিতে আপোনালোকৰ এমব্ৰইডাৰী আছে গোটেইখিনিতে আৰু বহুত ধুনীয়া কালেকশ্যন হয় আৰু ইয়াৰে লগত এটা মই মানে ইনাৰ টাইপ পাইছোঁ যিহেতু এইটো একদম একেবাৰে পাতল কাপোৰটো একেবাৰে পাতল নেট হয় নেটটো একদম স্মুথ আৰু ৰাফ নহয় স্মুথ একেবাৰে স্মুথ নেট হয় আৰু এমব্ৰইডাৰীটো বহুত ধুনীয়া দেখাই আছোঁ এমব্ৰইডাৰীটো চব না বহুতেই ধুনীয়া বহুত ধুনীয়া আৰু যিখিনি মানে ডিজাইন আছে মোৰ বহুতে ভাল লাগিছে আৰু সেইটো কাৰণে অৰ্ডাৰ কৰি দিলোঁ আৰু আজি আহি গ'ল ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ মইনো কি অৰ্ডাৰ দিলোঁ আৰু এইবিলাকো ড্ৰেছ আপোনালোকে ধৰক উৎসৱ পাৰ্বণ চবতে পিন্ধিব পাৰে কিবা ফেষ্টিভেল হ'ল আৰু ক'ৰবালৈ ওলাই গ'ল তেনেকুৱা টাইপত ঘৰত কিবা ফাংচন থাকিল তেনেকুৱা টাইপতো পিন্ধিব পাৰে আৰু মই কেতিয়াবা পিন্ধাই কেনে দেখাই দিম এইটো চ' এইখিনিয়ে আছিল আৰু এতিয়া ভিডিঅ'টো সামৰণি মাৰিছোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাই আছোঁ সুস্থ থাকক হেপী থাকক আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব শেষত বেল আইকনটো দবাই দিব এতিয়ালৈকে বাই বাই আৰু নেক্সট ভিডিঅ'ত আকৌ লগ পাই আছোঁ